Hello everyone, আজি next এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। আজি এটো ৰেচিপিৰ ভিডিঅ'ত খুৰী আৰু মই একো নবনাম। আজি ৰেচিপিৰ ভিডিঅ'টো বনাব আমাৰ খুৰাই আৰু খুৰাই কি বনাব এটো ৰেচিপিৰ ভিডিঅ'ত আপোনালোকে নিজে শুনক। নমস্কাৰ। আজি যেটো ৰেচিপি বনাম আমি এটো দোকানত কিনিবলৈ পোৱা ময়দাৰ সৰু খুৰমা আৰু এই খুৰমাটো বৰ্তমান বজাৰৰ দাম আছে দোকানত 280 টকা 70 টকা কিন্তু কিমান কম খৰচত আপোনালোকে ঘৰতে দোকানৰ নিচিনাকৈ এই ময়দাৰ খুৰমা বনাই খাব পাৰে তাৰ আজি আমি সোৱাদটো আপোনালোকক দিম। আমি একেলগে দুটা আইটেম বনাম, এটা গুড়ৰ খুৰমা বনাম আৰু এটা চেনিৰ খুৰমা বনাম। গুড়ৰ খুৰমাটো কিয় বনাম, আজিকালি মানুহবিলাকৰ মানে ডায়েবেটিছ সুগাৰ সঘনাই হৈ থাকে, গতিকে তেওঁলোকে চেনিৰ খুৰমাটো খাবলৈ ভাল নাপায়, গতিকে তাৰ কাৰণে আমি গুড়ৰ খুৰমাটো বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকক। আপোনালোকে থাৰ্মেলতে গম পাইছে যে আমি কি ৰেচিপি বনাম। তাৰ কাৰণে আমি প্ৰথম লৈছোঁ ময়দা গুড়ি, তাৰপাছত ইয়াতে আমি লৈছোঁ, যিহেতু আমি চেনিৰ খুৰমা বনাম, চেনি লৈছোঁ। এই খুৰমাটো ঢিলা কৰাৰ কাৰণে আমি ছ'ডা লৈছোঁ আৰু খাস্তাটো ঠিক কৰাৰ কাৰণে আমি ইয়াত কুহুমীয়া ৰিফাইন অইল লৈছোঁ আৰু একেবাৰে মিঠা নোহোৱাৰ বাবে আমি নিমখীয়া আৰু মিঠা দুয়োটা সংমিশ্ৰণৰ কাৰণে আমি নিমখ লৈছোঁ আৰু এইখিনি কালজিৰা আৰু গুড়ৰ খুৰমা বনোৱাৰ কাৰণে আমি ইয়াত গুড় লৈছোঁ। এইখিনি লৈছোঁ আমি ময়দাখিনি মিশ্ৰণ কৰাৰ কাৰণে কুহুমীয়া পানী। নিমখ দিলোঁ, কালজিৰা দিলোঁ। এতিয়া এই ময়দাখিনি আমি মিশ্ৰণ কৰি ল'ম ছ'ডা কালজিৰা। ৰিফাইন দিলোঁ। এতিয়া আপোনালোকে চাওক, এই ৰিফাইনটো যে আমি ময়দাৰ লগত দিছোঁ, এইটো ভাল কৰি মিশ্ৰণটো হৈছে নে হোৱা নাই তাৰ পৰীক্ষা কৰাৰ কাৰণে হাতত মুঠি মাৰি চাব। হাতত এই মিশ্ৰণটো লাগি যোৱাৰ কাৰণে এইটো সঠিক হৈছে। এতিয়া আমি অলপ অলপ কৰি পানী দি ইয়াক ভাল কৰি মলয়াম কৰি ল'ম। আমাৰ ময়দাখিনি মিশ্ৰণটো হ'ল। এতিয়া আমি ইয়াক 10 মিনিটৰ কাৰণে ঢাকনি মাৰি থৈ দিম। এতিয়া আমি খুৰমাখিনি সৰু সৰু কৰি কাটি লওঁ। আমাৰ এই কেৰাহী গৰম হ'ল। এতিয়া খুৰমা ভজাৰ কাৰণে আমি এই ৰিফাইন দিছোঁ।
এতিয়া আমি এই চেনি যিটো ৰস বনাইছোঁ সেইটো আমি চেনিৰ খুৰমাৰ কাৰণে আমি ইয়াত অলপ অলপকৈ দি মিশ্ৰণ কৰি ল'ম। তাৰপাছত চেনি খুৰমা প্ৰস্তুত হৈ যাব। গুড়ৰ খুৰমাৰ কাৰণে আমি গুড়খিনি গলাই ল'লোঁ। এতিয়া আমি গুড়ৰ খুৰমাটো ৰেডি কৰিম। ইয়াত গুড় দিছোঁ, মিশ্ৰণ কৰি ল'ম। এতিয়া চাওক আমাৰ দুইটা ৰেচিপিয়ে ৰেডি হৈ গ'ল। এইটো চেনি খুৰমা আৰু এইটো গুড়ৰ খুৰমা।